ফ্ৰেণ্ডছ নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু বহুত দিনৰ পাছত আকৌ এটা ভিডিঅ' আপলোড কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি আৰু আমি এতিয়া গৈ আছোঁ মানে বগীবিল ব্ৰিজত নাযাওঁ এতিয়া মানে আজি ব্ৰিজত নাযাওঁ আজি মাহী ঘৰলৈ যাওঁ ফুৰিবলৈ আপোনালোককো দেখাই যাম আৰু মাহী ঘৰৰ পৰা মানে ক'ত যাওঁ সেইটোও দেখাই যাম আপোনালোকক ভিডিঅ'টো শেষলৈকে চাব মানে পিছত ভিডিঅ' কৰিছোঁ এয়া মহা দোকানত আছে আৰু এজন মহা তাৰপাছত মহাক ক'লোঁ হাই কৈ দিবলৈ মহাই গন্তি কৰি আছোঁ পইচা তাৰপিছত এতিয়া আমাৰ বেটাই চব কি ফূৰ্তি কৰিছে কাপোৰ চাপোৰ খুলি দিলোঁ ইয়াক একদম চশমা পিন্ধিছে পূৰা ফূৰ্তি আৰু তাৰ ক'বই নালাগে আৰু আমি চাহ তাহ খাই আজৰি হ'লোঁ এতিয়া অলপ ভিতৰখিনি দেখাই দিছোঁ আপোনালোকক এইফালে প্ৰথম ৰুমটো ইফালে ড্ৰয়িং ৰুমটো আছিলে আৰু ভণ্টিজনী লাজ কৰিছে নোলায়েই মানে লুকাই দিলে এজনী তাৰপিছত এইফালে ডাইনিং ৰুম এইফালে এটা ৰুম আছে এইটো সেই ভণ্টিৰে ৰুম হয় তাৰপিছত এইফালে মাহীহঁতি পূৰা মা নায়ে ইয়াত মাহীয়ে পূৰা আৰু পেহী আইতা পূৰা চব্জি কটাত ব্যস্ত হৈ আছে মাহীয়ে এইফালে ৰান্ধি আছে সেয়াই আৰু হৈ আজৰি হ'লোঁ সেইবোৰ নেদেখালোঁ আপোনালোকক আৰু খাই বৈ আজৰি হৈ কিনে আমি এতিয়া গৈ আছোঁ বগীবিল ব্ৰিজৰ তলত থকা কাঞ্চনজংঘালৈ এইখন ৰিজৰ্ট নেকি কাঞ্চনজংঘালৈ গৈ আছোঁ তাৰপিছত মাহঁত নাহিলে বেটা যিহেতু শুই গ'ল আমি আহিলোঁ তাৰপিছত মা আৰু বেটা শুই থাকিলে মাহীহঁতো নাহিলে বা গৈছিলে আমাৰ লগত বা মই আৰু আমাৰ মাহীৰ ছোৱালী ভণ্টি আৰু মই আৰু ভাইটিৰ লগতে গ'লোঁ এয়া পাই গ'লোঁহি আমি এইফালে এতিয়া তলৰ ফালে যাব লাগিব বিৰাট ধুনীয়া মানে কি ক'ম যদি আপোনালোকে নাই অহা যোৱা নাই এবাৰ মানে যাবই আৰু বহুত ভাল লাগিব মানে গৈ আছোঁ আমি এতিয়া পামগৈ আৰু পাই গ'লোহি চাওক না কিমান ধুনীয়া মানে কি ক'ম আৰু ৱাও মোৰ মানে বহুত ভাল লাগিলে আৰু এইখন ব্ৰহ্মপুত্ৰ ইমান ধুনীয়া আজি বেছি মানুহ নাই কিন্তু মানুহ প্ৰায় থাকে ইয়াত আছিলে হ'লেও মানে বেছি নাই আমি এতিয়া তলত যাম ভিতৰত সোমালোঁ আৰু
বিৰাট ধুনীয়া দেই সঁচাকৈ আমি ফটো চটো ল'লোঁ তাৰপিছত ৰিলছ বনালোঁ বিৰাট ভাল লাগিলে সেয়াই আৰু বোটখন ক'ত তাৰপিছত ইয়াত লিখা আছে আই লাভ কাঞ্চনজংঘা এইটো আৰু আমি আহি দিলোঁ এতিয়া ইয়াত বেছি দেৰি নাথাকিলোঁ মানে অলপ দেৰি চালোঁ আৰু আহি দিলোঁ এতিয়া মানে বেটাহঁতকো থৈ আহিলোঁ মাহঁতকো থৈ আহিলোঁ যিহেতু এতিয়া আমি ঘৰলৈও যাব লাগিব সেইকাৰণে দেৰি হ'ব সেইকাৰণে আহি দিলোঁ আৰু আমি এতিয়া যামগৈ আৰু এতিয়া সময় হ'ল প্ৰায় 4:30মান হ'ল আবেলিৰ আৰু এতিয়া আমি ঘৰলৈ উভতিছোঁ ঘৰলৈ আহি দিছোঁ লগতে মাহীৰ ছোৱালীজনীকো আমাৰ লগতে লৈ আহিছোঁ আমাৰ ঘৰত থাকিবলৈ কেইদিনমান মোৰ লগত সেয়াই আৰু আজিৰ ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিছোঁ আৰু লগতে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব Thank you.